ৰাইজ আগতে যদি তোমালোকে কেতিয়াবা তোমাৰ ককাৰ চাইকেলৰ আগৰ ঠামত বহি যদি ৰাইড কৰি পাইছা তেন্তে এই ভিডিঅ'টো তোমাৰ বাবে হেল্ল' ফ্ৰেণ্ডছ মই সফিকুল এণ্ড ৱেলকাম বেক টু মাই এনাদাৰ ভ্লগ আজি ৰাতিপুৱা উঠি চাইকেলৰ পাছফালে চিলিণ্ডাৰটো বান্ধি মই যাবলৈ ওলালো আমাৰ চিলিণ্ডাৰটো ভৰাই আনিবলৈ বুলি এইখিনিতে আকৌ মোৰ কথা এটা মনত পৰিল এটা সময়ত আমাৰ দেউতাহঁতেও এনেদৰে চিলিণ্ডাৰ বান্ধি গেছ ভৰাবলৈ বুলি গৈছিল আৰু আজি মই এনেদৰে নিওঁতে ঘপককে মোৰ সেই কথাটো মনত পৰিল বৰ্তমান অৱস্থাততো কিছুমানে চাইকেল চলাবলৈ লাজ কৰাই হ'ল এটা সময় এনেকুৱা আছিল যেতিয়া আমাৰ ককাহঁতে চাইকেল লৈ ঘূৰি ফুৰিছিল আমাৰ দৰেতো বাইক দেখিছিল নে নাই সেইটোতো দূৰৰে কথা তাতোতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে যে আমি ককাৰ আগৰ ধামত যে উঠি পেলাই চাইকেলত যাত্ৰা কৰো তেতিয়া তাৰ মজাটো অলপ বেলেগেই আছিল তোমালোকে এই ৰাইডটো কৰি পাইছানে নাই বাৰু সেইটো এবাৰ কমেণ্টত জনাই থৈ যাবা মই যদি আৰু এবাৰ সুযোগ পাওঁ যে সেই ৰাইডটো কৰিবলৈ তেন্তে মই কেতিয়াও সেইটো এৰি নিদিওঁ বাকী আজি বতৰটো ইমান ভাল নাছিল চিপচিপিয়া বৰষুণ এতিয়াও পৰি আছে মই তোমালোকৰ লগত কথা পাতোতে মোৰ চিলিণ্ডাৰ গাড়ী আহি পালে আৰু ফাইনেলি মই চিলিণ্ডাৰটো লৈ ললো আৰু ময়ো এতিয়া যাবলৈ ওলাইছো মোৰ উভতনি বাটেৰে মই ঘৰৰ ফালে বুলি মই তোমালোকক আকৌ লগ পাই আছো মোৰ নেক্সট এটা ভ্লগত আজিলৈ আহিছো আজিলৈ সকলোকে বাই বাই।